অ ভাই ভোক লাগছে কি বানাইছা খাবা কিবা ভাল বস্তু বানাইছা না আজি পাপা বানাইছো ৰ আজি মাংস বানাইছো তই খাই মস্ত ভাল পাৰো হে আজি গাহৰিৰ মাংস বানাইছো দে হে মজা গাহৰি এ ভাই আই লাভ ইউ ওয়ে বল্লে 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 ও বল্লে বল্লে গাহৰি খায়েগা আমি বাহ বহুত দিনৰ মূৰত আজি কেলা গাহৰি খাব পাম ঠিকছে পেৰি দিম গেলা যি আছে আজি ভাইটো মোক ভাল পায়ে মোকতো অলপ বেছিকে দিবয়ে পুৰা পেৰিম কেলা হা হা কি ফূৰ্তি লাগি আছে বাল আজি মোৰ ওই বল্লে বল্লে গাহৰি গাহৰি খায়েগা গাহৰি বলে তো ও বা বেদৰ ঐ কহে মোৰ বাইছ অলপ ইফালে আহ অলপ মোৰ লগত বহি নাযায় কিয়া বাগদাৰ তই এতিয়া একলা একলা কাৰ বাল কৰি আছা ভাই নকবি দে আজি মোৰ বিৰাট ফূৰ্তি গম পালা ভাই আজি দিল খোজ হৈ আছে মোৰ একদম আজি মই ফূৰ্তিত থাকবাই পাৰা নাই গম পালা ও বাবে দৰা তই গুট্টা হৈছে কি তোৰ নকয় কিয় তই ভালকে কি হৈছি কফেত কিবা তই ঘটনা ঘটি আহিছা নাকি চাবি কিন্তু বেগ চাই কিবা যদি কৰি আহিছা না ভাল আৰু তোৰ ধৰি যদি পাঁচপা লাগে ভাল তোৰ পিঠি পাকপা কৰি বেগ চাই গম পাবি কিন্তু তই নহয় বাল মোক কি তই হেনে বুলি ভাবা নাকি তই ওর কি ভাবা তই এগলা খান মানে কেছটো অলপ বেলেগ দে মানে ভাই আজি বহু দিনৰ মূৰত মাই আপুনি এটা বস্তু বনাইছি মোৰ একদম দিল খুশ কৰি দিছি আজি তো বাবে দৰ খায়েগা তুতুৰ তু ও বাবে দৰ খায়েগা ও বাবে দৰ খাই পাইছা উই তুই ও বাবে দৰ খাই পাইছা না আসল কথাটো কি জানা আজি আমাৰ মাই মানে উমা বেদৰটো বানাব উমা বেদৰ মানে তো তই বুজি নাপা চাগে এটা বেলেগ বস্তু দে মোৰ ভাষাত কয় এইটো বস্তু মই বিৰাট ভাল পাওঁ দে এইটো বস্তু খাই মানে মোৰ দিলটো খোজ হৈ যাব তাৰে কাৰণে আজি মই না বিৰাট ফূৰ্তি কৰি আছো মই এইটো বস্তু খালে কি ক'ম আৰু তো গান চান একদম মোৰ পৰা বাহিৰ হৈ যায় আৰু তই ভালত ঢকৰা কি অবা বেদৰ কি আছা অবা বেদৰ মানে কি নকয় কিয় ভালকে এছামিছ ট্ৰেক্টৰ বুজি পাইছা এতিয়া এছামিছ ট্ৰেক্টৰ মানে গাহৰিকে বড়ো ভাষাত অবা বেদৰ বুলি কয় মৰবি বেগছে এইগিলাখান খাই মৰবা মানাইতো এইগিলা খাই জিতে তোলেদি বাহিৰ হব ফিটা মেলি হব গম পাবি হা ভালৰ গাহৰি খাই চেহেৰা আছে কিয় তাৰ মুণ্ডা চেগেদি মাৰামাৰি হৈ যাব এছে তই মোক গাহৰিক ধৰি কথা নকবি কেলা মই ভাল পাওঁ তই তাতে মাত পালা কি আছে কেলা কুব্বে পাখৰা কৰি দি মাৰামাৰি হৈ যাব হা জোকে আহিছিলি তাকে যাই থাক তোক এটা মাটি মোৰ ফণি হ'ল মাল খং উঠি ললি ইমান ফূৰ্তি কৰি আছিলো দিনটো যা বাছ তাই ভালো ৰাখে এতে তই মাতা দেখি আহিছিলো কি কৰবা যি আহিছিলো বেগছে মোৰে ভুল আৰু এইগিলাখান খাই পেলাই হাগা হৈ মৰবি বেগছে চাবি এতিয়া মুখে মুখে লাগি মৰতে তাৰ লগতো মিছা মিছি লাগি ললো সাপি থৈ গেল বালত ঢকৰা এতিয়া হাগা নহ'লে আৰু ৰক্ষা বাদ দিয়া যি হ'ল এইগিলা টেনশ্যন লৈ লাভ নাই দে আৰু যাক দে আৰু গাহৰি খাব লাগে বাইবত হয় বান্ধি পেলাই ৰেডি কৰি ৰাখছি মোক লগি যাক দে গাহৰি বাহ বহু দিনৰ মূৰত খাম দে ভালে লাগি আছে দে আজি মনটো বা তোমালৈ বৰ বিৰাট মনত পৰি আছে বিশেষকৈ গাহৰি খেদি যাব লাগে বাই মোক চাহ নালগে মোক কান্দে লৈ গাহৰি এতিয়া চাহ নাখাম দে ভাতে লৈ নাই দে গাহৰি লৈ আহ কাণ হা বাবা লো খা ভালকে খাবি দে আৰু লাগলে কবি মই দিম দে হ'ব দে বা খুজিম দে আৰু লাগলি অলপ পিছতে খুজিম দে বেচেৰাটো খা বাবা খা আৰু দিম দে মই মজা বা বঢ়িয়া বনাইছা একদম দিল খোজ হৈ গৈছি বা মোৰ মজা বিৰাট বনাইছা কিন্তু ক'ব লাগব আৰু দেই খা বাপাও খা এনে বানাইছো দে আৰু আজি তেল পিঁয়াজ অলপ কমকে আছিল গতিকে ভালকে দিবাই নাপালো হ'লেও খা বাপা তোমাৰ বাপে দিলে নানে অলপ বাজাৰে চাজাৰে যাবা কবা লাগে আৰু অলপ লৈ আহে অলপ চৰ্বি আনছে আনবি দে এইবাৰ অলপ চৰ্বি আনছে আনবি বিৰাট ভাল লাগে গম পাইছা না ঢকৰাকেইটা মুখত দিলি একদম একদম দিল খোজ হৈ যায় গম পাইছা না অলপ আনলি মানে বেছি নালাগে দে ভাই বাপ্পা হয় খালো দে আজি একদম বহু দিনৰ মূৰত দৌৰ দাড়ি মাৰি দিছো আজি বাপ্পা হয় পুৰা পেটটা দি ধৰছি যোগাসন কৰো অলপ নহয়তো আজি অৱস্থা বেয়া হ'ব মোৰ চেষ্টা ভাল কি বা হ'ল গেলা আৰম্ভ দিলাক থাকি পেটটো ভাল হৈছে দে আজি আৰু চেন হৈছে দে আজি বাল কেলা কি বাহিৰ হ'ব আজি
এই কুত্তাই হাপি থৈছিল নহয় তাৰে কাৰণে হল বোধ হয় আজি মোৰ ভাই হল দে আজি আৰু আই বাল পেটটো বি হয়েছি খেলা বললু দে আজি মা বললু দে আজি আর খেলা আইও বললু দে আর একেবারে দিকতের পুরা বাহিরে হয়ে আছে নন স্টপ বাহির হয়ে আছে পেটটোর বিহুত রইবা পারা নাই কি খালো ভাইও কিয় ইমান বেছিকে খাবা দিলি তই আইও আর বল নাই দে মোর পুরা হুলহুলকে যাই আছে মোক কামাই ধৰি পেলাই মেডিকেলত দিয়ে মাকো গেই ৰবা নৰো ইতা মা মোক দিয়ে ঠোক নানো ঢলে ইটা তুলি আৰু মই দুখোন অলপ পিছত নাইতে বহি থাকো আইও কি কৰো মই কেলা গেল ইবাৰ তো পেটতে হল লাগছি ওর আইও বাবা গেল দে হলে আৰু এক বাল্টি বেদ খাওয়াই বেশি হল নাই কুত্তাই হাপি থয়ে গেল কি ওর কারণে বা হল বই কঠোর বই মারা নাই আয়ো কি করো বই আয়ো মেডিকেলতে যাও আর বই রোবা তোর বই বলি বাটুটো লই কি করু ইটা আয়ো ডাক্তারখানা যাই পাম দাদা পাবে না বাটতে হল নাকি আর এক করে স্পিডতো যাবা নৰো কি হয়েছি ডাক্তারখানা আয়ো আর গাহরি রাখম বই দে আয়ো আৰু পেট বিহু আৰম্ভ কৰলা ডাক্তৰখানাই যাব গাহৰি নাখাওঁ পেট বিষ হৈছি চেচ যা বাল কেলা চেচ 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 গেল চিট গেল ভাহি গেল চিট থুপ দে বাদ দি আৰু এইগিলা চিন্তা কৰি লাভ নাই ডাক্তৰখানা যাব লাগে এই গতি হ'ল জীৱনত চেলাইন লৈ পোৱা নাছিলো আজি চেলাইনৰ হান খাব লগা হ'ল আর কেতিয়াও এনকে দৌড়দানি নামরু সৌখান নিচিনা নাখক আর যেখনি পেটত ধরে ইয়ে খাম এনকে খাই আজি মোৰ কি অৱস্থা হ'ল আৰু আপোনালোককো কৈছোঁ এনেকৈ কেতিয়াও এনকে বস্তু নাখাব ভাল লগা বস্তু হ'লেও পেটত যেখনি ধৰে সেইখিনিহে খাব এনকে অত্যাচাৰকৈ খালি এনেহেন গতি হ'ব আৰু এইগিলা গাহৰি চাহৰি এইগিলা অলপ পাৰিলে কমকৈ খাব লাগে খাওক এইগিলা খাব বাধা নিদিওঁ কিন্তু কম পৰিমাণত খাব বহুত চৰ্বি থাকে পেটত বহুত অন্যায় কৰে আপোনালোকক হাত জোৰ কৰি কৈছোঁ এনকে অত্যাচাৰৰ নিচিনা খাই নিজকে বিপদত মাতে নানব নিজৰ দেহাটোৰ কথা আছে সুস্থ কৰি ৰাখক সবল কৰি ৰাখক ভাল বস্তু খাওক ধন্যবাদ